নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল ঘৰুৱা পাকঘৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব গৈ আছোঁ কণীৰ আঞ্জা। অলপ বেলেগকৈ বনাম। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি থ'ব। আজিৰ ৰেচিপিটোৰ কাৰণে লৈছোঁ কণী 4টা। কণীখিনি ভালকৈ মিক্স নোহোৱালৈকে গুলি থাকিব, যাতে ভালদৰে মিক্স হৈ যায়। এতিয়া টিফিন এটা লৈ ইয়াতে তেল অলপ লগাই দিব লাগিব। তাৰপিছত ধুনীয়াকৈ কণীখিনি ইয়াতে ঢালি দিলে হয়। তাৰপিছত আৰু 5 মিনিটমান ফ্ৰিজত সোমাই থৈ দিব। এতিয়া ভাত বনোৱা কুকাৰত টিফিনটো সোমাই দি ঢাকনিখন মাৰি দিলে হয়। কুকাৰৰ 3টা চিটি অহালৈকে ৰখিছোঁ। এতিয়া আমি মছলাখিনি ৰেডি কৰি ল'ম। এই মছলাৰ কাৰণে লৈছোঁ আমি শুকান জলকীয়া, ডালচিনি, ইলাচি আৰু লং। এতিয়া মছলাখিনি ধুনীয়াকৈ মিক্সিত গুড়া কৰি ল'ম। এয়া মছলা হৈ গ'ল ৰেডি। এতিয়া আমাৰ কণীখিনি ষ্টিম হৈ গ'ল। দেখিছে কি ধুনীয়া এটা হৈ গৈছে, কেকৰ দৰে দেখিবলৈ হৈছে ন এইটো এতিয়া আমি ট্ৰায়েংগল শ্বেপত কাটি ল'ম। এতিয়া আমি আদা, নহৰু, কেঁচা জলকীয়া, পিঁয়াজ এইখিনি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এইখিনি আঞ্জাৰ গ্ৰেভিৰ কাৰণে। এতিয়া কণীখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। গল্ডেন বা ব্ৰাউন কালাৰ এটা উঠি যোৱালৈকে ধুনীয়াকৈ ফ্ৰাই কৰিম। দেখিছে নহয়, এইটো ৰেচিপি বনাবৰ কাৰণে ইমান কষ্ট নাই, একেবাৰে সহজ, একেবাৰে চিম্পল। আপোনালোকেও বনাব এনেকৈ। যদি ভাল লাগে মোক এটা কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াক কণীখিনি ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ। এতিয়া আৰু অলপ তেল দি লৈছোঁ ইয়াতে। আলুখিনি ফ্ৰাই কৰি ল'ম আগতে। আলুখিনি আগতে ফ্ৰাই কৰিলে কি হয়, আলুৰ ষ্ট্ৰাকচাৰটো ধুনীয়া হৈ থাকে। আলুখিনি হৈ গ'ল এতিয়া আৰু অলপ তেল দিছোঁ। এতিয়া কি কৰিম, আমি গ্ৰাইণ্ড কৰা মছলাখিনি ইয়াতে ধুনীয়াকৈ ফ্ৰাই কৰিম। মছলাটো ধুনীয়াকৈ ফ্ৰাই হৈ যোৱাৰ পিছত আমি কণীখিনি ইয়াতে দি দিম।
এয়া অলপ জিৰা দিছোঁ ইয়াতে। এয়া চিকেন মছলা ইউজ কৰিছোঁ ইয়াতে। এইখিনি এতিয়া ধুনীয়াকৈ ভাজি লওঁ। এয়া আমি গুড়া কৰি লোৱা মছলাখিনি ইয়াতে দি দিছোঁ। এতিয়া আমি অলপ পানী দি কেনে ধুনীয়াকৈ 5 মিনিটমান ঢাকি ৰাখিম। এয়া আমাৰ আঞ্জাখন এতিয়া হৈ গ'ল। তেন্তে বলক কেনেকুৱা হৈছে চাওক।